সকলোকে নমস্কাৰ জনাই মোৰ আজি ব্লগটোলৈ স্বাগতম জনাইছোঁ। আমাৰ গাঁৱত ফুটবল খেল পাতি আছে, সেইবাবে ভাবিলোঁ আপোনালোকক অলপ ভিডিঅ' কৰি দেখুৱাওঁ। দেখিছে নহয়, এনেদৰে আমি আহি পোৱাৰ আগতে ফুটবল খেল আৰম্ভ হৈ আছে। পিছে আজি ফুটবল খেল বৰুৱা চালি FC আৰু হাপেখাতি FCৰ আছে। বগা জাৰ্চি পিন্ধাখিনি বৰুৱা চালি FC হয়, তাৰ অপনেণ্টত থকাখিনি হাপেখাতি হয়। মই বেছি কথা নকওঁ, আপোনালোকে ফুটবল খেলখন উপভোগ কৰক। আপোনালোকে নিশ্চয় দেখিছে, প্ৰথম গ'ল এনেদৰে বৰুৱা চালি FCয়ে দিবলৈ সক্ষম হৈছে। আপোনালোকে নিশ্চয় দেখিছে, বল খেল চোৱাৰ মানুহ ইমান হৈছে।
দুয়োটা পক্ষৰ খেল সমান সমান হোৱাৰ বাবে এনেদৰে প্লান্টি খেল খেলাই দিছে। এতিয়া সমান সমান মানে দুটা পক্ষতে দুগল দুগল দিলে। আজি এই খেলত সাপেখাতি FC জয়ী হ'ল। আপোনালোকে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাই দিব। মোৰ ভিডিঅ'টো আজি ইয়াতে সামৰিছোঁ। ধন্যবাদ।